নিমাতীত আতংকিত বানাক্ৰান্তত ৰাইজ ভটিয়া বানে প্লাবিত কৰিছে নিমাতীৰ বিস্তীৰ্ণ অঞ্চল আৰু তাৰ মাজতে অঞ্চলটোত বিচৰণ কৰে কেইবাটাও হাতীয়ে ত্ৰাসিত কৰিছে অঞ্চলটোৰ ৰাইজক জানিব পৰা মতে নিমাতীৰ মৌচাপৰিৰ পৰা অহা পূৰ্ণবয়স্ক 3টা হাতীসহ এটা পোৱালি হাতী বৰ্তমান দেওবাৰৰ পৰা নিমাতী অঞ্চলত বিচৰণ কৰি আছে বৰ্তমান বন বিভাগৰ লোকে হাতীকেইটাক নিৰীক্ষণ কৰি থকাৰ লগতে বসতি প্ৰধান অঞ্চললৈ যাতে যাব নোৱাৰে তাৰ বাবে পহৰা দি আছে নিশা মানত দিগদাৰ হ'ব মানে হয়তো কিছুমানৰ ঘৰ দুৱাৰ ভাঙিব এইবোৰ অলপ নিশালেতো দিগদাৰ সাংঘাতিক দিগদাৰ হ'ব পোৱালি এটা আছে আৰু বিশেষকৈ পোৱালিটোতো ঘৰৰ ভিতৰত মানুহৰ ঘৰলৈ দৌৰে আৰু সি নিমখ খাবলৈ ঘৰৰ ভিতৰত যায় আগতো আমি পাইছোঁ এইভাগে আৰু বিশেষকৈ যদি এতিয়াই হাতীখিনি প্ৰটেকশ্যন নলয় তেতিয়াহ'লে ৰাতিলৈ আমাৰ দিগদাৰ চব ভয়তে ওলাই আহিছে মানে ৰাতিপুৱা তেওঁলোক নদীত উঠি আহিলে উঠি আহি বামত উঠি দিলে উঠি দি আহি এতিয়া বিলতে তেওঁলোক ঘূৰি ইপিনৰ পৰা সিপিনে ঘূৰি ফুৰিছে আৰু ডাঙৰ 4জন 3জন সৰু পোৱালি এজন মানে 2 বছৰমান হ'ব নেকি পইচা ৰাতিপুৱাই আহিছে ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আহিছে তেওঁলোকে এতিয়া প্ৰটেকশ্যন দি আছে বাৰু ৰাইজক গধূলি ভয় মানে এতিয়া তেওঁলোকে জানিব দে বাবা কি কৰে আৰু যদি হাতীখিনি সোমাই থাকিব ওলাই দিন তেতিয়া তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব আৰু দায়িত্ব আছে নাই এতিয়ালৈকে একো নাই দিগদাৰ নাই বাৰু এতিয়ালৈকে তেওঁলোকে আছে বাৰু লগত আমাৰ লগত এতিয়া মৌচাবিৰ পৰা অহা নিচিনা লাগিছে আমাৰ ইমান নদীত উঠি আহিছে আৰু উঠি আহি মানে আমাৰ বামত উঠি দিলে নিমাতী ঘাটত উঠি আকৌ মানে বিললৈ নামি দিলে নিমাতী এতিয়া ইয়াতে ইপিনে পৰা সিপিনে ঘূৰি ফুৰিছে আৰু ব্যুৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ